এতিয়া দুৰুণ শাক আচলতে কটাৰীয়ে কাটিলে টিটিকি ভাৱ এটা হয়, সেইকাৰণে হাতে মুচুৰি দিছোঁ দেই। নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ ভালে, আপোনালোকৰ ভালনে? আশা কৰিছোঁ ঈশ্বৰৰ কৃপাত সকলো ভালে আছে। ৰাতিপুৱা সোনকালে উঠিলোঁ, তাঁত লগাম বুলি ভাবিছিলোঁ। বতৰ একদম এইকেইদিন একেৰাহে ডাৱৰীয়া কৰিছে। গমেই পাইছিলোঁ আহিনৰ মাহ সোমোৱাৰ লগে লগে আগৰ কেইদিন যে ইমান ৰ'দ নহয়, আহিনৰ মাহ সোমোৱাৰ লগে লগে যে বৰষুণ একদম জেপজেপীয়া পাতিব একদম মনতে ভাবিছিলোঁ। সোনকালে উঠিও কাম নহ'ল, ভাবিছিলোঁ কালি নিচিনাকৈ অকণমান পিছবেলা টাইমটো ৰ'দ দিব চাগে, ৰাতিপুৱা দি এৰি দিব তেনেকৈ ভাবিছিলোঁ, কিন্তু সেয়া নহ'ল। গোটেই বৰষুণে দি আছে, একেবাৰে ডাৱৰীয়া কৰি পেলালে। ইমান মনটো বেয়া লাগিছে। সূতা চূতা উঘাই আজৰি ইমান খৰধৰকৈ উঘালোঁ জানেনে লগাম বুলি, কিন্তু এতিয়া নাপালোৱে। এতিয়া কি কৰিম আৰু, পেট পূজাতে লাগোগে। বলক কি বনাওঁ তাকে দেখাওঁ আপোনালোকক। এয়া বছৰৰ প্ৰথম আজি মূলা শাক খাবলৈ লৈছোঁ। এইখিনি মই হাতেৰে মুচুৰি ল'ম, কটাৰীৰে নাকাটো। এয়া পুলি মূলা হয়, হাতেৰে মুচুৰি পেলাই ভাজিম। লগত এয়া নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ। আলু সৰু সৰু 3টা কাটি লৈছোঁ মিহি মিহিকৈ এনেকৈ। আলুখিনি প্ৰথমে অকণমান ভাজি ল'ম। ৰাতিপুৱা সাজ এনেকৈয়ে খাম আজি, দালি চালি নবনাওঁ আৰু। ডাঙৰ কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীবোৰ এনেকৈ ধুই মেলি চাফা কৰি থ'লেও থৈ দিলে মানে এনেকুৱা ৰঙৰ হৈ যায়নে আপোনালোকৰ ক'বচোন, কেনেকুৱা ৰং এটা উঠি যায় দেখিছে। তেল অকণমান সৰহকৈ দিছোঁ। আলুখিনি ইয়াতে অকণমান দেৰি ভাজি ল'ম প্ৰথমতে। তেলখিনি গৰম হৈ গ'ল। মা পানী আছিলে। সেইটো কেৰাহীটো অকণমান নতুনেই হৈ আছে, বৰ বেছি বনোৱা হোৱা নাই। আলহী চালহী আহিলেহে মাংস চাংস বনাবলৈ ব্যৱহাৰ কৰা হয়, দালি চালি। আমাৰ ঘৰত মানুহ কম যে সৰু কেৰাহীতে বনাওঁ। আলুখিনি দি দিওঁ এতিয়া। কটাৰীয়ে কাটিলে টিটিকি ভাৱ এটা হয়, সেইকাৰণে হাতে মুচুৰি দিছোঁ দেই। একদম কোমলীয়া সিজিবই। এয়া অকণমান হৈ থাকিব, নিমখ অকণমান দিব লাগিব। অকল আলুখিনি দিয়া মূলা চব্জি হৈ গ'ল ভাজি। এতিয়া দুৰুণ শাক আচলতে আমি দোলবন বুলি কওঁ সৰুৰ পৰা, সেইকাৰণে দোলবনে ওলাইছে আৰু। নিমখ অকণ দি পেলাই বইল কৰিছোঁ, পিটিকা কৰি খাম। আলু এটা জুইত পুৰি লৈছোঁ। এনেকৈ ঢাকি দিলে হৈ যাব। পানী অকণমান দিব লাগে। আজি ৰাতিপুৱা ভাতটো এনেকৈ খাম আৰু দেই। ইমান গৰম। এয়া এই কণী হৈ থাকিলে দেখিছেনে, হৈ গ'ল বইল, কোমলকৈ সিজি গৈছে। এতিয়া এইখিনি এই খৰাহীটোতে কাঢ়ি ল'ম। একদম গৰম হৈ আছে। ঠাণ্ডা হওক, তাৰপিছত পিটিকা কৰি দিম। আলু এটি জুইতে দি থৈছোঁ, আলুটিও সিজিলেই চাগে। অকণমানি আলু এটি দিছোঁ। আলু পিটিকা যেনহে লাগিব সৰহকৈ আলু দিলে, সেইকাৰণে হৈয়ে গ'ল। এইখিনি ঠাণ্ডা হৈ লওক,
ইয়াতে জলকীয়া পুৰি দিম আৰু হৈয়ে যাব। হে গাইজ, দুৰুণ শাক পিটিকা বনালোঁ আলুৰ লগত, ভাতো খালোঁ, কিন্তু খোৱা ভিডিঅ' আৰু নবনালোঁ। কাঁহী বাতি ধুই একদম ৰেডি। এতিয়া কাম নাই দেখিছে, আৰামছে শুই আছোঁ। একেবাৰে দুপৰীয়া আকৌ বনাবলৈ উঠিম আৰু এতিয়া একো কাম নাই। ছাগলী চিঞৰিছে, ডাৱৰীয়া যে, পাত দিলেও নাখায় ষ্টেণ্ডাৰ্ড ছাগলী, থাকক যি হয় হৈ থাকক, এৰাল দি থোৱা আছে থাকক। এতিয়া মই আৰামছে শুই লওঁ, ইয়াতে কিবা কিবি লিখিম আৰু ময়ো কিবা কিবি লিখি থাকোঁ আকৌ দেই, এনেই নাথাকোঁ। বিচনাতে পৰি এতিয়া তাকে কি কৰোঁ আৰু চাই থাকিব ভিডিঅ'বোৰ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই, যদিহে মোৰ চেনেলটো ভাল পায় আপোনালোকে। তাকে কাইলৈ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।